Welcome to e-learning center of Jamnamukh High Secondary School. দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে মই চেপ্টাৰ 12 বিদ্যুৎ এই চেপ্টাৰটোৰ কেইটামান অতি প্ৰয়োজনীয় কথা আজি মেনশ্যন কৰিবলৈ গৈ আছোঁ যিকিটা ৰাখি বা যিকিটা কথা তোমালোকে নাজানিলে বিদ্যুৎ চেপ্টাৰটো বুজি নাপাবা বিদ্যুতৰ লগত জড়িত ৰাখিসমূহ আজি আলোচনা কৰিম বিদ্যুৎনো কি বস্তু বিদ্যুৎ এক প্ৰকাৰৰ শক্তি এই শক্তি আধানৰ প্ৰবাহৰ পৰা উৎপন্ন হয় বিদ্যুৎ প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত বুলি ট্ৰেডিশনালি ধৰা হয় বিদ্যুতৰ লগত জড়িত ৰাশিসমূহৰ প্ৰথম ৰাশিটো হৈছে বিদ্যুতৰ প্ৰবাহ আসলতে আধানৰ প্ৰবাহৰ হাৰ অৰ্থাৎ কিমান সময়ত কিমানখিনি আধান প্ৰবাহিত হৈছে তাকে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় I = Q/T এই সম্পৰ্কৰ পৰা আমি বিদ্যুতৰ প্ৰবাহৰ পৰিমাণ উলিয়াব পাৰোঁ প্ৰবাহৰ SI একক হৈছে ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ইউনিট হৈছে এম্পিয়াৰ ইয়াক এ আখৰেৰে বুজোৱা হয় 1 মিলি এম্পিয়াৰ = 1/1000 এম্পিয়াৰ অৰ্থাৎ 1000 মিলি এম্পিয়াৰ = 1 এম্পিয়াৰ প্ৰবাহৰ পৰিমাণ জুখিবলৈ এমিটাৰ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয় মেচিনটো ব্যৱহাৰ কৰা হয় বিদ্যুতৰ লগত জড়িত দ্বিতীয় কথাটো হৈছে আধাননো কি বস্তু আহিত কণাবোৰকে আধান বোলে আধানৰ প্ৰবাহৰ ফলত শক্তি উৎপন্ন হয় যিটোক আমি বৈদ্যুতিক শক্তি বুলি কওঁ আধানৰ একক কুলম্ব 6 × 10⁻18 টা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণক 1 কুলম্ব বোলে অৰ্থাৎ 6ৰ লগত 18টা শূন্য দিলে যিমান হ'ব সিমানটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণক 1 কুলম্ব বুলি কোৱা হয় ইয়াৰ পৰা আমি প্ৰতিটো ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ গণনা কৰিব পাৰোঁ যিটোৰ মানটো হ'ব 1.6 × 10⁻−19 কুলম্ব প্ৰতিটো ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ ইয়াৰ পিছত জানিব লাগিব বিভৱ ভেদ কি বস্তু একক পৰিমাণৰ আধান এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ প্ৰবাহিত কৰোঁতে যিখিনি কাৰ্য কৰিবলগীয়া হয় সেই কাৰ্যৰ পৰিমাণক বিভৱ ভেদ বুলি কোৱা হয় বিভৱ ভেদৰ পৰিমাণ এই ৰিলেশ্যনটোৰ পৰা আমি জুখিব পাৰোঁ V = W/Q বিভৱ ভেদৰ SI একক হৈছে ভল্ট ইয়াক V আখৰেৰে বুজোৱা হয় 1 কুলম্ব আধান এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ প্ৰবাহিত কৰোঁতে 1 জুল কাৰ্য সম্পাদন কৰিবলগীয়া হ'লে বিভৱ ভেদৰ পৰিমাণ হ'ব 1 ভল্ট ভল্টমিটাৰ নামৰ সঁজুলিৰ সহায়ত বিভৱ ভেদ জোখা হয় ৰোধক একোটাৰ ৰোধৰ মান আমি উলিয়াব লাগে এতিয়া ৰোধ কি বস্তু বিদ্যুৎ প্ৰবাহৰ বিপৰীতমুখী যি বাধা এই বাধাক ৰোধ বুলি কোৱা হয় বিভৱ ভেদ আৰু প্ৰবাহৰ অনুপাতৰ সহায়ত আমি ৰোধৰ মান নিৰ্ণয় কৰিব পাৰোঁ যিটো চাইমন ওম নামৰ বৈজ্ঞানিকজনে পৰীক্ষা নিৰীক্ষা কৰি কৈ গৈছে যিটোক আমি ওমৰ সূত্ৰ বুলি জানো ইয়াৰ পৰা আমি পাম R = V/I ৰোধৰ একক হৈছে ওম ইয়াক এই ওমেগা আখৰটোৰে বুজোৱা হয় বিদ্যুতৰ প্ৰত্যেকটো সঁজুলিয়েই আসলতে একোটা ৰোধক সেই হিচাপে ফেনখন এটা ৰোধক বাল্বটো এটা ৰোধক টিউবলাইটটো এটা ৰোধক ফ্ৰিজ ইস্ত্ৰি হিটাৰ এই প্ৰত্যেকটো বস্তুৱেই একোটা ৰোধক এতিয়া ৰোধকতা কি বস্তু প্ৰতিটো পৰিবাহী পদাৰ্থৰ এটা নিজস্ব বৈশিষ্ট্য নিজস্ব এটা ধৰ্ম হৈছে ৰোধকতা পৰিবাহী পদাৰ্থ এটাৰ একক দৈৰ্ঘ্য আৰু একক প্ৰস্থচ্ছেদৰ কালিৰ ৰোধৰ পৰিমাণক ৰোধকতা বুলি কোৱা হয় যিটো আমি ρ = RA/L এই সম্পৰ্কৰ পৰা হিচাপ কৰিব পাৰোঁ ৰোধকতাৰ একক ওম মিটাৰ অৰ্থাৎ 1 মিটাৰ দৈৰ্ঘ্য আৰু 1 বৰ্গমিটাৰ প্ৰস্থচ্ছেদৰ কালি বিশিষ্ট কোনো এটা পদাৰ্থৰ ৰোধকতাৰ পৰিমাণক 1 ওম মিটাৰ বুলি কোৱা হয় প্ৰতিটো পদাৰ্থৰে ৰোধকতা বেলেগ বেলেগ হয় বেছি ৰোধকতা মানে বেয়া পৰিবাহী অৰ্থাৎ কম ৰোধকতা মানে ভাল পৰিবাহী এটা বৈদ্যুতিক ক্ষমতা কাক কয় একক সময়ত সম্পন্ন হোৱা কাৰ্যৰ পৰিমাণকে যিহেতু ক্ষমতা বুলি কোৱা হয় সেই বস্তুটোৱে যেতিয়া আমি বিদ্যুতত ব্যৱহাৰ কৰিম আমি তাক বৈদ্যুতিক ক্ষমতা বুলি ক'ম বৈদ্যুতিক ক্ষমতাটো P = VI অৰ্থাৎ ভল্টেজ ডিফাৰেন্স বিভৱ ভেদ আৰু প্ৰবাহৰ পূৰণফলৰ দ্বাৰা আমি বৈদ্যুতিক ক্ষমতা উলিয়াব পাৰোঁ যিটোক আকৌ আমি I²R বা V²/R গোটেইকেইটা একেটা সম্পৰ্ক ইয়াৰ পৰাও আমি উলিয়াব পাৰোঁ বৈদ্যুতিক ক্ষমতাৰ একক হৈছে ৱাট 1 ভল্ট বিভৱ ভেদত চলা বৈদ্যুতিক সঁজুলি এটাই 1 এম্পিয়াৰ প্ৰবাহ যদি কঢ়িয়ায় তেতিয়াহ'লে তাৰ ক্ষমতাক আমি 1 ৱাট বুলি কওঁ ক্ষমতাৰ ডাঙৰ একক হৈছে কিলোৱাট 1000 ৱাট = 1 কিলোৱাট
অৰ্থাৎ 1 কিলোৱাট ইকুৱেল টু আমি 10⁻³ ওয়াট বুলিও ক'ব পাৰিম বৈদ্যুতিক তাপ বিদ্যুৎ প্ৰবাহৰ ফলত যি তাপ উৎপন্ন হয় সেই তাপটো আমি H ইকুৱেল টু VIT বা I²RT এই সম্পৰ্কৰ পৰা আমি জুখিব পাৰোঁ তাপৰ একক হৈছে জুল যেহেতু তাপ এক প্ৰকাৰৰ শক্তি গতিকে ইয়াৰ এককো জুল বৈদ্যুতিক শক্তি কাক কয় কিমান সময়ত কিমানখিনি শক্তি ব্যৱহাৰ কৰা হৈছে এই কথাটো আমি শক্তি ইকুৱেল টু ক্ষমতা পূৰণ সময় অৰ্থাৎ E ইকুৱেল টু P ইনটু T এই সম্পৰ্কৰ পৰা আমি গণনা কৰিব পাৰিম শক্তিৰ SI একক হৈছে ওয়াট সেকেন্ড আৰু 1 ওয়াট সেকেন্ড মানে হৈছে 1 জুল শক্তিৰ ব্যৱহাৰিক একক কিলোৱাট ঘণ্টা কাৰণ ওয়াট সেকেন্ডটো এটা সৰু একক গতিকে আমি কিলোৱাট ঘণ্টা হিচাপত সচৰাচৰ বৈদ্যুতিক শক্তি জোখা হয় এমাহত আমি 125 ইউনিট বিদ্যুৎ খৰচ কৰিলো ইয়াৰ অৰ্থটো হৈছে আসলতে আমাৰ মিটাৰত যিটো ৰিডিং দেখুৱায় 125 ইউনিট মানে হৈছে 125 কিলোৱাট ঘণ্টা এটা কিলোৱাট ঘণ্টাক আমি ওয়াট সেকেন্ড বা জুললৈ লৈ যাব পাৰো এটো ক্যালকুলেশনটো তোমালোকক কৰি দেখুৱা হৈছে আমি জৰ পৰা পাম 1 কিলোৱাট আৱাৰ ইকুৱেল টু 3.6 ইনটু 10⁻6 জুল